অন্য দিনাৰ দৰে আজিও মই পাকঘৰৰ পৰাই ভিডিঅ'টো কৰিছোঁ। অন্য সময়তে কৰিবলৈ সময়টো নাথাকে, গতিকে পাকঘৰতে কি কৰিছোঁ কি নাই কৰা এইখিনিকে দেখুৱাবলৈ ভিডিঅ' কৰি আছোঁ। আপোনালোকক দেখুৱাইও আছোঁ কি কৰিছোঁ। মই ৰাতিপুৱা খুব লৰালৰি হয় আৰু নিজৰ স্বাস্থ্যৰ কাৰণেও যত্ন কৰিব লাগে ৰাতিপুৱা, সেইকাৰণে আজি অলপ দেৰি হ'ল। দেৰিকৈ এতিয়া মুখ চুখ ধুই একোৱেই খোৱা নাই। জুচখিনি বনাই এতিয়া মই প্ৰথমতে খাই লওঁ। ভাত দাইল হৈয়ে গ'ল মোৰ। কিহেৰে বনালোঁ আপোনালোকক আজি নেদেখুৱালোঁ আৰু বনাইছোঁ আৰু দাইল মাছ এনেকৈ কিবা কিবি। তাৰপাছত জলফাই চাটনিটো আমাৰ এইকেইদিন আছেই, খায়ে আছোঁ। এয়া হৈছে আমলখিৰ ৰস। এতিয়া আমলখি বহুত বেছি পোৱা যায়, গতিকে আমলখিৰ ৰসটো ৰাতিপুৱা খাব লাগে। মই খাওঁ, সকলোৱে খাব, স্বাস্থ্যৰ কাৰণে বহুত বেছি ভাল। মানে ইণ্টাৰনেল একেবাৰে লিভাৰৰ পৰা ধৰি পাকস্থলীৰ পৰা ধৰি চুলি ছালৰ পৰা ধৰি এইটো খালে বহুত ভাল, আপোনালোকে খাব। আৰু ইয়াতে যদি অকণমান কেঁচা হালধিৰ ৰস দিব পৰা যায় তেতিয়া আৰু বেছি ভাল। মই ইয়াত কেঁচা হালধিটো পাবলৈও দিগদাৰ, আৰু মানে কেঁচা হালধি কাটি কুটি জুচ কৰালৈকে মোৰ মানে বহুত সময় গুচি যায়, সেইকাৰণে এলাহো লাগে। আমলখিৰ ৰসকে কৰি পেলাই খাওঁ। কেতিয়াবা কিন্তু হালধিৰ ৰসটো খাওঁ দেই, নোখোৱা নহয়। এয়া ভাতৰ চিটি মাৰিলে, বেছি সময় মোৰ নাই আৰু। আজি ভিডিঅ'টো আধাৰ পৰাহে আৰম্ভ কৰিছোঁ। তাৰপাছত ইয়াৰ পাছতে এতিয়া লিঅ'লৈ ভাতটো উঠাই দিম। এয়া দাইল হৈয়ে গ'ল। দাইল, কচু, মাছ, বিলাহী এনেকৈ বনাইছোঁ। তাৰপাছত চব্জিও বনাইছোঁ। এয়া আপোনালোকক নেদেখুৱালে, কাচকল ভাজিছোঁ, ভেন্দি ভাজিছোঁ, এনেকৈ কৰি কিবা কিবি আছে আৰু চব্জি। তাৰপাছত এতিয়া লিঅ'লৈ চাউল আৰু ভাত অলপ আছিল যোৱাকালি ৰাতিৰ ভাত, ফ্ৰিজত থৈ দিছিলোঁ, এয়া ইয়াতে বহাই দিছোঁ। তাৰপাছত তাতে দাইলখিনি ধুই লৈছোঁ প্ৰথমতে। আলু দুফালকৈ দিছোঁ, এটা আলু আৰু মাছ দিম, এনেকৈ তাৰ ভাতখিনি বহাম। আজিকালি লিঅ'য়ে ভাত খাবলৈ মন নকৰা হৈছে, কিন্তু পাকঘৰৰ গেছ টেবুলৰ ওচৰতে বহি বহি থাকে। মই ভাত বনালেই আহে, কিন্তু খাবলৈ মন নকৰে, কিয় নাজানো। আজি ভাবিছোঁ এনেকৈ দিওঁচোন খাই নেকি, মানে অলপ দৈ সানি। এয়া চাউলখিনি ভাতখিনি মই দি দিছোঁ, অলপ পানী জৰজৰীয়াকৈ পানী দি। আজি ডিম আৰু মাছ একেলগে দিম খায় নে নেখায় সেইটো চাবৰ কাৰণে। ডিমো দিম আৰু মাছো দিম, গতিকে কি হয় খায় নে নেখায়। এয়া অলপ পানী দি দিছোঁ, পানীটো জৰজৰীয়াকৈ দিছোঁ, মানে অলপকৈ দিছোঁ, কাৰণ ভাত কালি সিজাই থোৱা ভাতেই থাকি গৈছিলে। এতিয়া চিটি এটা মাৰিলে, আগতে 3টা মাৰোঁ, এতিয়া এটা চিটি মাৰিলে ভাতটো নমাই থ'ম আৰু। তাৰ কাৰণে বহুত যত্ন ল'বলগীয়া হয়, নাখায় একো। এতিয়া মই ভাতটো দিলে আজৰি আৰু। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আজিলৈ আহিছোঁ দেই, বাই।